হাই গাইজ, আপোনালোকক আকৌ এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো বন্ধুসকল, আজি আমি আগৰ দৰে মিট কেছ আৰু আলনা বনাম। মিট কেছৰ বহুতে অৰ্ডাৰ আহিছে, বহুতে ডিমাণ্ডত আছে মিট কেছ, বহুতে পচন্দ কৰিছে মানুহে, আৰু সেইকাৰণে ভাবিলোঁ আকৌ আগৰ দৰে মই আপোনালোকক ভিডিঅ'ৰ জৰিয়তে দেখাওঁ কেনেকৈ আমি প্ৰচেছ কৰোঁ, মানে কেনেকৈ আমি বনাওঁ। আৰু ছেম কালাৰ, আগৰ দৰে ছেম কালাৰৰ ডিমাণ্ডটো বহুত আহিছে। এইটো কালাৰৰ ডিমাণ্ড বহুতে মানুহে পচন্দ কৰিছে, হাৰমনিয়াম কালাৰ। তো এইটো কালাৰেৰে আজি আমি 5টা আলনা আৰু মিট কেছ বনাম। তো প্ৰচেছখিনি গোটেইখিনি দেখি থাকক। শেষ হ'ল। এতিয়া আমি অলপ লাঞ্চ ব্ৰেক ল'ম, কাৰণ খোৱা লোৱা অলপ কৰিম, তাৰপিছত এগেইন আমি কাম ষ্টাৰ্ট কৰিম। আৰু আমাৰ কাম অলৰেডি 80% শেষেই হ'ল। আমি মোটামুটি আৰু আধা ঘণ্টা বা 1 ঘণ্টা কাম কৰিলে শেষ হৈ যাব। তো ভিডিঅ'টো এনেকৈ
সকলো চাইডৰ গোটেইখিনি প্ৰচেছ দেখাম আৰু লগতে গ্লাছ কাটিং চিষ্টেমটো আজি মই আপোনালোকক দেখাম। আৰু চাদিলে কি ধুনীয়া কৰি আলনা দুটা ৰেডি কৰিছে ইফালে আৰু সেইফালে এটা আছে। তো এটা দুটা তিনিটা চাৰিটা আৰু সেইফালে এটা আছে পাঁচটা আমি টোটেল মাল ৰেডি কৰিলোঁ। আৰু আমাৰ আগৰ ষ্টক আছে ড্ৰেছিং এটা ধুনীয়া কালাৰ। এইটো একচুৱেলি অলপমান প্ৰব্লেম হৈছে কি কেনেকুৱা ধৰণৰ, এইটো ড্ৰেছিঙে এজন কাষ্টমাৰে আমাক অৰ্ডাৰ দিছিল কিন্তু বুধবাৰে অহা নাই। যিয়ে নহওক কিয় আমি বুধবাৰে এইটো দামত বিক্ৰী কৰিম। সেইফালে এটা চকে চিম্পল আলনাটো এতিয়াও যোৱা নাই আৰু আলনাত পেষ্টিং হৈ আছে চাদিল। আমার গ্রামে যে আছে গ্লাসের কাম আছে, অনলি গ্লাস লাগালে গোটেইখিনি কাম আমার শেষ হ'ব। দিব পইচা এতিয়া গ্লাছৰ কাৰণে যে গ্লাছ চেনেল আছে, গ্লাছ চেনেল লগাই আছে এইফালে চাৰ্জেল আৰু এইফালে গ্লাছ চেনেল কাটি আছে। মই অলপমান ভিডিঅ'জ বনাই আছোঁ কাৰণ মোৰ কামখিনি শেষ গোটাই। এতিয়া গ্লাছ কাটিং ধুনীয়া কৰি গ্লাছ কাটি লগাৰ পিছত আমাৰ কাম শেষ কমপ্লিট। তো গ্লাছ কাটিঙৰ ভিডিঅ' মানে মই গ্লাছ কেনেকৈ কাটোঁ সেইবোৰ আপোনালোকক দেখাই আছোঁ। ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব বন্ধুসকল, আৰু কমেণ্ট কৰি জনাবা কেনেকুৱা ধৰণৰ হৈছে বা কেনেকুৱা ধৰণৰ বনাব লাগিব, এনেকৈ মটিভেট কৰি থাকিব আপোনালোকক।